সন্মুখত আনন্দৰ উৎসৱ দীপাৱলী, তাৰ পূৰ্বে ধনতেৰাছ উৎসৱ। ভূত চতুৰ্দশীৰ ঠিক পূৰ্বে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত পালন কৰা হয় ধনতেৰাছ। এই দিনত বেছ কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ সমগ্ৰ বছৰ সৌভাগ্য বিৰাজ কৰিব বুলি শাস্ত্ৰত উল্লেখ আছে। বিশেষকৈ সোণ ৰূপৰ দোকানত উপচি পৰিব ভিৰ। বৰ্তমান সোণৰ দাম আকাশলংঘী। হালধীয়া ধাতুত হাত দিবলৈকে ভয় কৰে এতিয়া সাধাৰণ জনতাই। তাৰ সলনি ধনতেৰাছত কম খৰচত কি সামগ্ৰী ক্ৰয় কৰিলে ভাগ্যোদয় হ'ব, আহকচোন জানো। ঝাৰু। বহুতে বিশ্বাস কৰে যে ধনতেৰাছৰ দিনা ঘৰত ঝাৰু অনা উচিত। কথিত আছে যে ধনতেৰাছৰ দিনা ঘৰত ঝাৰু আনিলে সংসাৰত সুখ সমৃদ্ধি দুগুণকৈ বৃদ্ধি হ'ব, অলক্ষীক বিদায় দি ঘৰলৈ লক্ষী আহিব। প্ৰকৃততে ঝাৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতীক বুলি ধৰা হয়। ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেহে লক্ষ্মী দেৱী আহে বুলি বিশ্বাস। সেয়ে ঝাৰু ক্ৰয় কৰাটো শুভ বুলি ধাৰণা কৰা হয়। পিতলৰ পাত্ৰ। পিতল হৈছে মা লক্ষ্মীৰ প্ৰিয় ধাতু। ইয়াৰ উপৰি পিতলৰ ব্যৱহাৰ নানান ধৰণে উপকাৰী। সেয়ে ধনতেৰাছৰ দিনা পিতলৰ পাত্ৰ ক্ৰয় কৰিলে শুভ বুলি ধাৰণা কৰা হয়। এই দিনটোত অন্যান্য ধাতুৰ বাচনো কিনিব পাৰে। মাটি আৰু ধাতৱ মূৰ্তি। 5টা উপাদানৰ প্ৰতীক হৈছে মাটিৰ মূৰ্তি। সেয়ে মাটিৰ মূৰ্তি দি পূজা কৰিলে ঘৰত ধন সমৃদ্ধি আৰু সুখ আহে বুলি বিশ্বাস কৰা হয়। মাটিৰ মূৰ্তিৰ উপৰিও ধনতেৰাছত ঘৰত 8 ধাতু আৰু সোণ ৰূপেৰে তৈয়াৰী প্ৰতিমাও আনিব পাৰে। পাণ। মা লক্ষ্মীৰ পাণ পচন্দৰ। সেয়েহে 5খন পাণ কিনি দেৱীক নিবেদন কৰিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰি সমগ্ৰ বছৰ অৰ্থ ভাগ্য থাকে তথা সুখ সমৃদ্ধি বাঢ়ে। ধন। সমগ্ৰ বছৰ দেৱী লক্ষ্মী আৰু ধন কুবেৰৰ আশীৰ্বাদ পাব। ধনতেৰাছত উভয়কে ধন নিবেদন কৰিব পাৰে। ইয়াৰ ফলত অৰ্থৰ অভাৱ নহয় তথা দেৱী লক্ষ্মীৰ আশীৰ্বাদ সৰ্বদা বৰ্ষিত হ'ব। কৰি। প্ৰাচীন কালৰ পৰা কৰিক অৰ্থ হিচাপে বিবেচনা কৰি ব্যৱসায় বাণিজ্য কৰিব পাৰে। প্ৰকৃততে কৰি হৈছে সম্পদৰ প্ৰতীক। সেয়ে ধনতেৰাছত দেৱী লক্ষ্মীক কৰি নিবেদন কৰিলে সুফল পোৱা যায় বুলি লোকবিশ্বাস আছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।